3 বছৰলৈকে ফ্ৰী 5G সেৱাৰ দ্বাৰা ভাৰতত আৰম্ভ হ'ব স্যাটেলাইট ইণ্টাৰনেট সেৱা। ষ্টাৰলিংকৰ তৰফৰ পৰা ভাৰতত আকৌ স্যাটেলাইট ইণ্টাৰনেট পৰিষেৱা আৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ষ্টাৰলিংকৰ তৰফৰ পৰা ইতিমধ্যে ভাৰতত স্যাটেলাইট সেৱা আৰম্ভ কৰাৰ বাবে আবেদন কৰা হৈছে। জানিব পৰা গৈছে যে কেন্দ্ৰীয় চৰকাৰে ষ্টাৰলিংকক স্যাটেলাইট ফ্ৰী 5G সেৱা আৰম্ভ কৰাৰ অনুমতি দিব পাৰে। এনেদৰে ভাৰতত পুনৰ আৰম্ভ হ'বলৈ লৈছে ষ্টাৰলিংকৰ সেৱা। যোৱা বছৰ এই সেৱা আৰম্ভ কৰাত বিভিন্ন বাধাৰ সন্মুখীন হৈছিল ষ্টাৰলিংক। যোৱাবাৰ বিফল হোৱাৰ আঁৰত আম্বানীৰ হাত আছে বুলিও বহুতে কয়। তথাপিও আকৌ এবাৰ ভাৰতত নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ মন মেলিছে এলন মাস্কে। ভাৰতত প্ৰথম স্যাটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছিল এলন মাস্কৰ সংস্থা স্পেচ এক্সে। কিন্তু সেই সময়ত কেন্দ্ৰীয় চৰকাৰে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত কৰা খেলিমেলিৰ বাবে এই সেৱা বন্ধ কৰি দিবলগীয়া হৈছিল। সেই সময়ত ফ্ৰী 5G সেৱা আগবঢ়োৱাৰ বাবে গ্ৰাহকসকলৰ পৰা যি টকা লোৱা হৈছিল, ষ্টাৰলিংকে সেই টকা ঘূৰাই দিবলগীয়াও হৈছিল। ষ্টাৰলিংকৰ তৰফৰ পৰা জনোৱা হৈছে যে গ্ৰাহকসকলে ষ্টাৰলিংকৰ সেৱাৰ পৰা উচ্চ গতিত ইণ্টাৰনেট সেৱাৰ লগতে বিনামূলীয়া কলিঙৰ সুবিধাও লাভ কৰিব। লগতে জানিব পৰা গৈছে যে ষ্টাৰলিংকৰ পিছত এয়াৰটেল আৰু জিঅ'ৰ স্যাটেলাইট সেৱাও আৰম্ভ হ'বলৈ গৈ আছে। এতিয়া জানো আহক কেতিয়াৰ পৰা পাব এই ফ্ৰী 5G সেৱা। ষ্টাৰলিংক হৈছে বিশ্বৰ প্ৰথম আৰু বৃহত্তম স্যাটেলাইট ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা। এইটো হ'ল এটা লোক অৰ্বিটাৰ স্যাটেলাইট সংস্থা। ষ্টাৰলিংকৰ তৰফৰ পৰা জনোৱা হৈছে যে ব্যৱহাৰকাৰীসকলে অনলাইন গেমিং, ভিডিঅ' কলিং আৰু তীব্ৰ ষ্ট্ৰিমিঙৰ সুবিধা লাভ কৰিব। ষ্টাৰলিংকৰ দাবী অনুসৰি দেশৰ পিছপৰা অঞ্চলতো ষ্টাৰলিংকৰ স্যাটেলাইট ইণ্টাৰনেট সেৱা ফ্ৰী 5G পোৱা যাব। যিবিলাক ঠাইত মোবাইল নেটৱৰ্কে কাম নকৰে বা যথেষ্ট দুৰ্বল নেটৱৰ্ক থাকে, সেইবিলাক ঠাইতো ষ্টাৰলিংকৰ সেৱা পোৱা যাব। ইয়াৰ ফলত অতি পিছপৰা অঞ্চলৰ মানুহেও উচ্চ গতিত ইণ্টাৰনেট সেৱা লাভ কৰিবলৈ সক্ষম হ'ব।